গৈছে প্ৰায় নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভাল আৰু মই তুলিকা মহন্তই আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ লগতে আপোনালোকে যোৱাকালি ভিডিঅ'টো ইতিমধ্যে চালে আৰু গম পালে যে মই ৰবাব টেঙা খাব নাপালোঁ মই টংলা গুচি যাব লগা হ'ল এইকাৰণে মোৰ খাব লাগি আছিলে বহুতে অলপ থৈ দিছিলে বাৰু কিন্তু তিতা হৈ গৈছে সন্ধিয়ালৈকে আৰু লগত আমাৰ চিন্টুও আহিছে দেই ৰবাব টেঙা খাবৰ কাৰণে আৰু এতিয়া ৰবাব টেঙা খাবৰ কাৰণে আমি আহিছোঁ একদম ধাননি পথাৰত কাৰণ ধাননি পথাৰৰ ৰবাব টেঙা খোৱাৰ মজাই বেলেগ হয় নে বাৰু চবেই জানে এই কথাটো সেইকাৰণে আমি ধাননি পথাৰলৈ আহিলোঁ আমি তিনিটা আৰু বেলেগ কোনো নাই ধাননি পথাৰত আহি এতিয়া ৰবাব টেঙা কাটি আছোঁ কিবা কিবি কথা পাতি কোনে কোনে ৰবাব টেঙা খাই ভাল পায় বাৰু জনাবচোন মোৰতো একদম বহুত ফেভৰেট কিন্তু এইবাৰ ৰবাব টেঙা আমাৰ গছত একদম কম লাগিছে সেইকাৰণে এইটোৱেই লাষ্ট আমাৰ গছৰ ৰবাব টেঙা সেইকাৰণে আমি ভাবিলোঁ খাই দিওঁ নহ'লে কেৰকেটুৱা ইমান আছে কেৰকেটুৱাই খাই দিয়ে আৰু চিন্টুও মাজে মাজে কেমেৰা আগৰ পৰা অহা যোৱা কৰি আছে আপোনালোকে খালে নে বাৰু ৰবাব টেঙা ক'বচোন আৰু আমি যে এইবিলাক টেঙা চেঙা কিবা কিবি খাওঁ এই টেঙাবোৰতো বহুত ভিটামিন আছে এইটোতো সকলোৱে জানে হয় নাই বাৰু ৰবাব টেঙাটো বহুত ভিটামিন আছে ৰবাব টেঙাত ভিটামিন চি আৰু কিবা কিবি বহুত পোৱা যায় বাৰু লগতে ৰবাব টেঙাত যেতিয়া বতৰৰ কাৰণে কাহ চৰ্দি হয় এইটো সময়ত বিশেষকৈ ঠাণ্ডাৰ কাহ চৰ্দি হ'বই মানুহৰ আৰু ৰবাব টেঙা খালে ভাল ৰবাব টেঙা খালে কাহ চৰ্দি লগতে এলাৰ্জিৰ সমস্যাও দূৰ কৰে যদি আমাৰ গাত এলাৰ্জি আছে মোৰ গাতো এলাৰ্জি আছে ধূলি চুলি লাগিলে বহুত এলাৰ্জি লাগে সেইকাৰণে মই ভাবিছোঁ ভালো হ'ব এলাৰ্জিৰ কাৰণে আৰু ৰবাব টেঙা আমাৰ হজম শক্তিও বৃদ্ধি কৰে এয়া কাটি আছোঁ এতিয়া হ'লগৈ আৰু খাব পৰা অলপ পিছতে হ'ব এইফালে বৌয়ে ভিডিঅ' কলত লাগি আছে কি ধুনীয়া লাগিছে টেঙাটো দেখিবলৈ হয় নাই বাৰু ৰবাব টেঙা কাটি আছোঁ এতিয়া খাম পথাৰৰ মাজত জিভাৰ পানী পৰে ন এনেকৈ থাকিলে হৈ গ'ল কাটি মেলি এতিয়া ধনিয়াও কাটি দিলোঁ লগতে জ্বালাও অলপ দিছোঁ জ্বালাও অলপ বেছি ভাল লাগে আৰু আমি গোটেইকেইটা জ্বালা খাই ভালেই পাওঁ সেইকাৰণে অলপ বেছিকৈ দিছোঁ কাৰ খাওঁ খাওঁ লাগিছে কওকচোন মোৰতো খাওঁ খাওঁ লাগি আছে এতিয়া কাৰণ মই ভিডিঅ'টো আগতেই কৰিছোঁ আৰু ইডিট এতিয়া কৰি আছে সেইকাৰণে কৈ থাকোঁতেই মোৰ খাওঁ খাওঁ লাগি আছে আমি ক'ত আছোঁ পৰিৱেশটো অলপ দেখাই দিয়ক আমি ইয়াতে আছোঁ পৰিৱেশত ৰবাব টেঙা খোৱা জাগাটো বিৰাট ঠাণ্ডা ন হৈ গ'ল পুৰা কাটি মেলি পিটিকি ল'লোঁ এতিয়া ৰবাব টেঙা কলপাতত খাম কাৰণ কলপাততে খাই আৰু বহুত বেছি বেলেগ কিন্তু মই বাৰু কাটি থকা চৰিয়াটোতে ল'ম কাৰণ তাত ৰসটো থাকিব ৰসটো মোৰ কাৰণে মেইন সেইখিনি মোৰ অমৃত হয় কাৰণ সেইখিনি খাইছে কি টেষ্টি লাগে পিছৰ ফালে এতিয়াই মোৰ খাওঁ খাওঁ লাগি আছে এইয়া না অলপ পিছত লওক আৰু কি টেষ্টি কোনেও বেয়া নাপাবিব দেই মই একদম ৰাক্ষসৰ নিচিনা খাইছোঁ একো নাই বাৰু আৰু বৌৱে এতিয়া খাব কলপাতত এনেকৈ আমি সৰুতে যে খাইছিলোঁ কিবা কিবি ভাজা এতিয়াও দিয়ে নেকি আগতে আমি ক'ৰবাত কিবা শৰাই চৰাই থাকিলে এনেদৰে কলপাতখন মেৰিয়াই লৈছিলোঁ বহুত তেনেকৈ ৰসখিনি খাইছে এতিয়া এইখিনি যে আছে মোৰ কাৰণে কি সোৱাদ লাগে এইখিনি সঁচাকৈ এইখিনি অমৃত কিন্তু এতিয়া মই খাম মনিকা ইনষ্টাগ্ৰাম টেঙা চেঙা খাই হৈ গ'ল কি টেষ্টি আছিলে সঁচা বিদ্যা বহুত টেষ্টি আছিলে
হয়নে কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে আৰু এনে টেঙাটো আমি ৰবাব টেঙা খাওঁৱে মাজে মাজে কিন্তু এনেকৈ মানে পথাৰৰ মাজত এনেকৈ খাই বেছি ভাল লাগে আৰু ধান কাটিব জনা মানুহ হ'লে আৰু বেছি ভাল লাগিল এতিয়া খাই মেলি ল'লোঁ আৰু দুটামান ৰিলছ বনাম